हेलो गाइज की खबर आपनलोকৰ आशा करूँ निश्चय সকলো ভালে আছে আৰু আপোনালোক সকলোলৈকে নৱবৰ্ষৰ বহু শুভকামনা জনালো আশা কरूँ আপোনালোকৰ আহিবলগীয়া সকলো দিন ভালে যায় আমি নতুন বছৰ বুলি আহি আছো এতিয়া হাবুঙলৈ মানে আহোমৰ দ্বিতীয় ৰাজধানী আপোনালোকে যিসকলে শুনা নাই সেইসকলে হয়তো যিসকলে গম নাপায় আচলতে আহি আছো আপোনালোককো দেখুৱাম যিসকলে দেখা নাই দেখি পাব या ड्राइविंग सीटत मोर हाजबेंड आछे गाड़ी चलाई आछे हेतु कारणे एटा चाবৰ কাৰণে সময় নাই আৰু তেল ভৰাইলো আমি এতিয়া ধুনিয়াকে বাকি আপোনালোকে কোট কোট গৈছে নতুন বছৰ বুলি কি ফুৰিছে জনাব কমেন্ট কৰি তেলটো ভৰাই লৈছে এতিয়া তেল লিপতে বতৰটো খুব ধুনিয়া দিছে আকাশখন ইমান ধুনিয়া নীলা হৈ আছে এতিয়া আমি আহি আছো আমি প্ৰথমতে গৈ পিনি হুমাম এতিয়া আমি বন্ধুৰ আৰু আমাৰ মোৰ হাজবেণ্ডৰ বন্ধু হয় বন্ধুৰ ঘৰত হুমাম আৰু সিহঁতেও যাব তো আহি আছো এতিয়া তাত হুমাই মেলি আমি ধুনিয়াকে গুচি যাম আৰু হাবুঙত আৰু মানে এটা কথা হয় যে হাবুং বুলি ক'লেতো আহোমৰ যেটো পৰম্পৰাগত সাজ পোছাক পাট বা মুগাৰ কাপোৰ ইয়াৰ মই এযোৰ ধুনিয়া মুগাৰ মিচিং জোৰাজো পিন্ধাইছো কেনেকুৱা লাগিছে জনাব মানে মিচিঙৰ আৰু এইটো ফুলটো মিচিঙৰ এনেকৈ দিয়া আছে আৰু মুগাৰ এযোৰ কাপোৰ কেনেকুৱা লাগিছে জনাব আৰু বাকীখিনি চাবলৈ ভিডিঅ'টো একেবাৰে শেষৰলৈকে চাব যিকেইটাবোৰ ভৰাই লৈছোঁ আমি খৰি চচ আছে আৰু ইমান ধুনীয়াকৈ সৰিয়হবোৰ ফুলি আছে এয়া ড্ৰাইভিং চিটত আমাৰ কিৰণ দা বন্ধুৱে দুইটা আগত বহিছে বনাই পেলালে মোবাইলত ওলাই দিম আৰু ওলাই দিব দেই যিসকলে দেখা নাই দেখিব আমাৰ বন্ধুনী আমি একদম দুইজনী আহি আছো আৰু এতিয়া ধুনীয়াকৈ হাবুঙলৈ বুলি একদম বগৰী পৰা লাগি গৈছে হৈছেনে গোটেই বগৰী কোনে ইমান দূৰলৈ বুটলিব বাৰু কেঁচাই পকাই হ'লো ইমান বগৰী আৰু কেঁচাই পকাই মুঠতে খাম বুলি লৈ লৈছোঁ ফাইনেলি আমি হাবুং পালোহি আৰু মানুহ ধেৰ দেই পুৰা মানুহ আছে আমি জেগা পাম দে তাতে বিচাৰিব লাগিব এটা এতিয়া আমি হাবুং সোমালো আৰু হাবুঙৰ প্ৰথমখন গেট মানুহবোৰে পুৰা খানা খাই আছে হাবুঙত মানুহ বহুত হৈছে দেখিছেনে মানুহবোৰ গাড়ী হাবুঙত ইমানেই মানুহ হৈছে মানে ৰ'বলৈ জেগা নাইকিয়া হৈছে আমাৰ দুইটা বন্ধুৱে পুৰা গাড়ী থ'বলৈ খানা খাবলৈ জেগা বিচাৰি আছে আৰু আমি এনেই ধূপ চুপ কিনিবৰ কাৰণে আহিছোঁ আৰু দুইজনী হাবুঙৰ পৰিৱেশটো চাওক বাকী আপোনালোকক দেখাম ধুনীয়াকৈ সকলোখিনি আছে হাবুং কিমান ধুনীয়া দেখিছেনে এইপিনে চাকি জ্বলাব লাগিব পুৰা ফটো মৰাত ব্যস্ত পানী অকণ ছটিয়াই লওঁ বুলি আহিছোঁ ইমানেই ভিৰ ইয়াত পুৰা চবেই ফটো মৰাত ব্যস্ত টেপ এটা আছে ইয়াতে পানী অলপ ছটিয়াই সেৱাটো কৰি লওঁগৈ আৰু হাবুঙৰ গৃহ ইয়াৰ যিসকলে কুকুৰা লৈ আনে বলি দিম বুলি বা এনেকৈ খাম বুলি কিছুমানে এৰি থৈ যায় এয়া ইয়াতে চৰি আছে এয়া হৈছে আমাৰ ঐতিহ্যমণ্ডিত হাবুং
এতিয়া আমি আৰু খানা পিনা লাগোংগৈ দুইজনী তাত লাগি আছে পূৰা চেলফি মৰাত ব্যস্ত হামৰ কি ধুনীয়া পৰিৱেশ এতিয়া আমি গৈ আছোঁ পূৰা খানা খোৱাৰ দিশে এয়া আমাৰ কুকুৰা কাটি আছে কিৰণ দাদাই সেইপিনে আৰু কল খাই আছে কল এটা লৈছোঁ আৰু দিনটো একো খোৱা নাই এতিয়ালৈকে ভোক লাগিছে মানে আমাৰ তেনেকৈ পূৰা কল খাইছে মোৰ কাৰণে পিঁয়াজ কাটি আছোঁ আৰু মানে পুহি আহি দেখিছে মুগা সাজটো কেনেকুৱা বেয়া হৈছে কিন্তু ইয়াত এনেকৈ বেছি ভাল লাগে এনেকৈ আৰু চবেই তেনেকৈ খায় আমি লোকেল কুকুৰা আনিছোঁ মাংস পূৰা সিজি আছে জুইত বাইদেউগৰাকীয়ে বনাই আছে ক্লাছ 2023 চনৰ নতুন ক্লাছ এইটো মাংসত পানী দিবলগীয়া অৱস্থা হ'ব চাগে ন কেনেকুৱা লাগিছে আপোনালোকেও জনাব যদি কাৰোবাৰ লগত গিলাচ নাথাকে এনেকুৱা ব্যৱস্থা কৰি ল'ব পাৰে হ'লেই আৰু টেষ্টটো এটা কৰি চালেহে গম পাম কেনেকুৱা হৈছে ভোক লাগিছে ৰুটি আনিছে চব্জি অনা নাই এতিয়া লাষ্টত আহি বনাইছেহি এয়া ভাত সিজি আছে ভাতত পানী বেছি হ'ল কাৰণে এতিয়া পানী কাঢ়িবলগীয়া হ'ব চাগে এইবিলাক অকল খাম বুলি অহা মানুহ এইবিলাক অকল খাম বুলি অহা মানুহ পানী কাঢ়িবলৈ আইডিয়া দিয়াটো মানুহ মই এতিয়া বনাই আছিলে কোনোবাই আইডিয়া দিয়াটো মই হয় বছ সিজিছে এই নহয় বেকাকৈ কৰা এইটো বেক কৰি হেৰি কৰি দিয়া নহ'লে ভিডিঅ'টো বহুত বেয়া হয় বুজিছানে এয়া আমি লাইপাত কাটিং কৰি আছোঁ দুজনীয়ে ইমানেই গৰম মুঠতে এইটো মানে লাই কিন্তু অকণমান তিটিকি হৈছে সেইটো হ'বই আৰু মোক নালাগে দেই ভাতখিনি লৈ ঘূৰি ফুৰক এই তাত জুই বনাওঁ এইটো জুই আমাৰ লোকেল মাংস ভাত এইপিনে হৈছে লোকেল চাউল চাউলটো বা লোকেলেই এইটো লাইৰ মানে চাটনি আৰু এইটো ভাল লগা নাই নেখাব মাংসটো কেনেকুৱা আছে ধুনীয়া লাগিছে তেনে মাৰ্কছ পাইছা তেন্তে মাংসৰ जब जब सांसें भरती हूँ तेरे दिल की गलियों से मैं हर रोज गुजर